কৃষ্ণ। ও হৰি ও ৰাম। শংকৰদেৱৰ জীৱনকাল দ্বিতীয় খণ্ড। শংকৰদেৱৰ জীৱনকালৰ প্ৰথম খণ্ডত আমি তেওঁৰ জন্মৰ পৰা আৰম্ভ কৰি তেওঁৰ দেৱ উপাধি লাভ কৰা প্ৰথম তীৰ্থযাত্ৰা, একশৰণ নাম ধৰ্মৰ লগতে তেওঁৰ সাহিত্য কীৰ্তিৰ বিষয়ে আলোচনা কৰিছিলোঁ। আৰু আজিৰ এই শংকৰদেৱৰ জীৱনকালৰ দ্বিতীয় খণ্ডত আমি তেওঁৰ গৃহস্থ জীৱন, তেওঁৰ অংকীয়া নাট আৰু ভাওনা, সংগীত নৃত্য, সমাজৰ প্ৰতি শংকৰদেৱৰ অৱদান, মণিকাঞ্চন সংযোগ, দ্বিতীয় তীৰ্থযাত্ৰা আৰু শেষত তেওঁৰ মহাপ্ৰয়াণৰ বিষয়ে আলোচনা কৰিম। তেন্তে অলপ সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব। শংকৰদেৱৰ গৃহস্থ জীৱন। শংকৰদেৱৰ পিতৃ কুসুম্বৰ ভূঞাৰ মৃত্যুৰ পিছত শিৰোমণি ভূঞাৰ পদ তেওঁৰ ককায়েক জয়ন্ত দলৈয়ে লয় আৰু জয়ন্ত দলৈয়ে পিছত গৈ শংকৰদেৱক সেই দায়িত্ব দিয়ে। শংকৰদেৱে সেই পদ অতি কম বয়সত পোৱাৰ বাবে শংকৰদেৱক ডেকাগিৰি উপাধি দিছিল। তেওঁ অতি কম বয়সতে অৰ্থাৎ 21 বছৰ বয়সতে তেওঁ হৰিবৰ গিৰিৰ ছোৱালী সূৰ্যৱতীৰ লগত বিবাহ পাতে। বিবাহৰ 3 বছৰমান পিছত শংকৰদেৱ আৰু সূৰ্যৱতীৰ প্ৰথম কন্যা সন্তান মনুৰ জন্ম হয়। কিন্তু দুৰ্ভাগ্যবশতঃ মনুৰ জন্মৰ 9 মাহৰ পিছতে তেওঁৰ পত্নী সূৰ্যৱতীৰ মৃত্যু হয়। প্ৰথম পত্নী সূৰ্যৱতীৰ মৃত্যুৰ বহু বছৰ পিছত, প্ৰায় 50 বছৰমান পিছত তেওঁৰ আইতা আৰু শিষ্যসকলৰ অনুৰোধৰ বাবে শংকৰদেৱে ৰাম ভূঞাৰ সন্তান কালিন্দীৰ লগত দ্বিতীয়বাৰৰ বাবে বিবাহ পাতে আৰু তাৰ পিছত তেওঁলোকৰ 4টা সন্তান হয়। প্ৰথম সন্তান পুত্ৰ ৰামানন্দ, যি তেওঁলোকে গাংমাউত 5 বছৰৰ কাৰণে থাকিছিল তেতিয়া ৰামানন্দৰ জন্ম হৈছিল। দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ সন্তান হ'ল পুত্ৰ কমললোচন আৰু হৰিচৰণ। আৰু এগৰাকী কন্যা সন্তানো আছিল, তাইৰ নাম আছিল ৰুক্মিণী। কিন্তু দুৰ্ভাগ্যবশতঃ কমললোচন আৰু ৰুক্মিণী দুয়োৰে অকালতে মৃত্যু হৈছিল। অংকীয়া নাট আৰু ভাওনা। শংকৰদেৱেই হৈছে অসমীয়া নাট্য সাহিত্য আৰু পৰিবেশ্য কলাৰ জন্মদাতা। শংকৰদেৱৰ অংকীয়া নাট আৰু ভাওনাৰ সৃষ্টিয়ে ইয়াৰ মূল ভেটি স্থাপন কৰে। শংকৰদেৱৰ স্নেহযাত্ৰা নাটকখনৰ পৰা অসমত নাট্যকলাৰ প্ৰচাৰ হ'ব ধৰিলে। শংকৰদেৱৰ দ্বাৰা ৰচিত নাটসমূহক অংকীয়া নাট বোলে আৰু এই নাটসমূহত পৰিবেশন কৰা লোকসকলক ভাওনা কৰা বুলি কোৱা হয়। অংকীয়া নাটসমূহ সাধাৰণতে ৰামায়ণ আৰু মহাভাৰতৰ কিছু অংশৰ কাহিনীসমূহে অংকীয়া নাটত দেখুওৱা হয়। শংকৰদেৱৰ এই নাটসমূহত ধৰ্মীয় কাহিনীৰ লগতে সংগীত, নৃত্য, সংলাপ, চিত্ৰপট আৰু আকৰ্ষণীয় সাজ-পোছাকৰ সমন্বয় ঘটাই এক অনন্য পৰিবেশ্য কলাৰ সৃষ্টি কৰা হয়। শংকৰদেৱৰ এই ভাওনা আজিও অসমৰ এক জীৱন্ত আৰু সমৃদ্ধ সাংস্কৃতিক পৰম্পৰা। সংগীত আৰু নৃত্য। সংগীত আৰু নৃত্যৰ ক্ষেত্ৰতো শংকৰদেৱৰ অৱদান অপৰিসীম। তেওঁ ব্ৰজাৱলী ভাষাত উচ্চ আধ্যাত্মিক ভাৱসম্পন্ন ভক্তিমূলক গীত ৰচনা কৰিছিল, যাক বৰগীত বুলি কোৱা হয়। এই গীতসমূহ শাস্ত্ৰীয় ৰাগ-তালযুক্ত আৰু অসমীয়া সংগীত জগতৰ এক অমূল্য সম্পদ। তেওঁ অংকীয়া নাটৰ অভিনয়ৰ বাবে বিভিন্ন নৃত্যশৈলীৰ সৃষ্টি কৰিছিল আৰু যিবোৰে পৰৱৰ্তী সময়ত সত্ৰীয়া নৃত্য হিচাপে প্ৰতিষ্ঠা লাভ কৰে। বৰ্তমান সময়ত সত্ৰীয়া নৃত্য ভাৰতৰ এক অন্যতম শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি দিয়া হৈছে। সমাজ সংস্কাৰ আৰু সমন্বয়। শংকৰদেৱ কেৱল এজন ধৰ্ম প্ৰচাৰকেই নাছিল, তেওঁ আছিল এজন মহান সমাজ সংস্কাৰক। শংকৰদেৱে সেই সময়ত চলি থকা বলি বিধান প্ৰথাৰ বিৰোধিতা কৰিছিল। শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ আৰম্ভণিয়ে অসমীয়া সমাজত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছিল। তেওঁ কৈছিল যে নাহি ভকতিত জাতি অজাতি বিচাৰ, অৰ্থাৎ
তেওঁ সমাজৰ সকলো শ্ৰেণীৰ লোকক, আনকি তথাকথিত নিম্ন জাতিৰ লোক, জনজাতীয় লোক আৰু মুছলমান সম্প্ৰদায়ৰ লোককো সমানে আদৰি লৈ নাম ধৰ্মত দীক্ষিত কৰিছিল। শংকৰদেৱৰ এই উদাৰ দৃষ্টিভংগীয়ে অসমীয়া সমাজ সমন্বয়ত একতাৰ ভেটি স্থাপন কৰিছিল। প্ৰধান শিষ্য আৰু উত্তৰাধিকাৰ। কোনো এটা বিখ্যাত ধৰ্ম আগবঢ়াই নিবৰ বাবে এজন উত্তম আৰু সকলো ক্ষেত্ৰতে পাৰংগত উত্তৰাধিকাৰীৰ প্ৰয়োজন হয়, আৰু তেনে এজন ব্যক্তি হ'ল মহাপুৰুষ মাধৱদেৱ। কাৰণ শংকৰদেৱৰ অসংখ্য শিষ্যৰ ভিতৰত মাধৱদেৱেই আছিল তেওঁৰ আটাইতকৈ প্ৰিয়, বিশ্বাসী আৰু যোগ্যতম শিষ্য। শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি কোৱা হয়। শংকৰদেৱৰ পিছত মাধৱদেৱে এই নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰে, আৰু প্ৰচাৰৰ লগতে প্ৰসাৰৰো দায়িত্ব মাধৱদেৱে লৈছিল। মাধৱদেৱে নামঘোষা, ভক্তি ৰত্নাৱলী, জন্ম ৰহস্য আদি অমূল্য গ্ৰন্থ আৰু বহু বৰগীতৰো ৰচনা কৰি অসমীয়া সাহিত্য আৰু ধৰ্মীয় জগতখনক সমৃদ্ধ কৰি থৈ গৈছে। দ্বিতীয় তীৰ্থযাত্ৰা। শংকৰদেৱে তেওঁৰ জীৱনৰ দ্বিতীয় তীৰ্থযাত্ৰা 1550 খ্ৰীষ্টাব্দত এই যাত্ৰা আৰম্ভ কৰে। এইবাৰৰ যাত্ৰাত তেওঁৰ সঙ্গী আছিল তেওঁৰ প্ৰধান শিষ্য মাধৱদেৱ, আৰু মাধৱদেৱৰ লগতে ৰামাৰাম গুৰু, ঠাকুৰতা আৰু অন্যান্য বহু শিষ্য সকলৰ লগত তেওঁ এই যাত্ৰাত গৈছিল। এই যাত্ৰাত তেওঁ জগন্নাথ থান আৰু পুৰীত গৈছিল, আৰু এই তীৰ্থযাত্ৰা প্ৰায় 6 মহীয়া আছিল। এই যাত্ৰাই শংকৰদেৱৰ মনত গভীৰ প্ৰভাৱ পেলাইছিল। ইয়াৰ ফলত শংকৰদেৱে বিভিন্ন ধৰ্মীয় সম্প্ৰদায়ৰ আচাৰ, নীতি আৰু দৰ্শনৰ বিষয়ে অধিক জ্ঞান অৰ্জন কৰিছিল। এই অভিজ্ঞতা আৰু জ্ঞানৰ ফলত শংকৰদেৱে পিছত গৈ তেওঁৰ বহুতো ৰচনাসমূহত যথেষ্ট সহায় কৰিছিল। মহাপ্ৰয়াণ। জীৱনৰ শেষ সময়ছোৱাত শংকৰদেৱে কোচ ৰজা নৰনাৰায়ণৰ ৰাজসভাত থাকিবলৈ লয়, আৰু 1568 চনৰ ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথিত কোচবিহাৰৰ ভেলা সত্ৰত, অৰ্থাৎ বৰ্তমানৰ মধুপুৰ সত্ৰত, আমাৰ জগত গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰায় 120 বছৰমান বয়সত নশ্বৰ দেহ ত্যাগ কৰি পৃথিৱীৰ পৰা মহাপ্ৰয়াণ কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যদিও আজি আমাৰ মাজত নাই, তথাপিও তেওঁৰ প্ৰৱৰ্তন কৰা একশৰৰ নাম ধৰ্ম, তেওঁ সৃষ্টি কৰা সাহিত্য, তেওঁৰ বৰগীতসমূহ, তেওঁৰ নাট্য আৰু তেওঁ দেখুৱাই যোৱা সামাজিক আদৰ্শ আজিও প্ৰাণস্পন্দন হৈ জীয়াই আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু কৰ্মৰাজি সাগৰৰ দৰে বিশাল। তেওঁৰ অৱদানৰ বিষয়ে কম সময়তে আলোচনা কৰি শেষ কৰাটো সম্ভৱ নহয়। তেওঁ আছিল এজন বহুমুখী প্ৰতিভাৰ অধিকাৰী, যাৰ চিন্তা আৰু কৰ্মই অসমীয়া জাতিক যুগ যুগ ধৰি পথ প্ৰদৰ্শন কৰি আহিছে। তেওঁৰ আদৰ্শ, তেওঁৰ সৃষ্টি, তেওঁৰ দৰ্শন, এই সকলোবোৰেই আমাৰ বাবে অমূল্য সম্পদ। সেয়ে আমি ভকত বৈষ্ণৱসকলে শংকৰদেৱে দেখুৱাই দিয়া পথবোৰ অনুকৰণ কৰাটো উচিত। এয়া আছিল শংকৰদেৱৰ জীৱনকালৰ কথা। আশা কৰিলোঁ আপোনালোকে এই দুটা ভিডিঅ' চাই ভাল পালে, আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে তেন্তে ক্ষমা কৰি দিব। আৰু এনেধৰণৰ ভক্তিমূলক ভিডিঅ'বোৰ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। কৃষ্ণ অ' হৰি অ' ৰাম।